হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল বৃন্দাবন ব্লগ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু উপলক্ষে ব্লগটো বনোৱা হৈছে আৰু কি কি কৰিছোঁ ঘৰত চাওক, আপোনালোকক দেখাই আছোঁ শেষলৈকে। ৰাতিপুৱা এনেকৈ চোতালখন মচিলোঁ, চোতালখন মচি তুলসী ভেটিটো বনালোঁ, কেনেকুৱা লাগিছে ক'ব চাওক। আৰু ধুনীয়াকৈ সজাই ৰাখিছোঁ। ইয়াতে গধূলিকৈ চাকি দিম। ইটা দি পেলাই গাঁঠি দিছোঁ ধুনীয়াকৈ। কেনেকুৱা লাগিছে চাই পেলাই কওক আপোনালোকে। একদম অকলে অকলে নিজে নিজে কষ্ট কৰি বনাইছোঁ ভেটিটো। আৰু এখন আমাৰ ঘৰখন চাই লওক। বিহু বুলি আমাৰ ঘৰলৈ আজি বাইদেউৰ ছোৱালীজনী আহিছে। দেউতাই বহি আছে, মায়ে পাকঘৰত খানা বনাই আছে, টিভি চাই আছে। সকলোৱে চবে টিভি চাই আছে। হাই, এয়া আমাৰ দেউতা, এইজনী বাই ছোৱালী জানি। সেয়া আমাৰ মায়ে ভিতৰত পাকঘৰত কি বনাইছে চাওক। মায়েনো আজি কি বনাইছে চাওঁ তাকে। হেপী বিহু। এইয়া দেখিছে নহয় কি ধুনীয়াকৈ খানা বনাই আছে মায়ে। হেপী বিহু। বিশেষকৈ বহন্তীজনী আহিছে কাৰণে ধুনীয়াকৈ খানা বনাইছে মায়ে। এয়া মা কিবা এটা কৈ দিয়ক বিহু বুলি ৰাইজক। ৰাইজক সকলোলৈকে বিহুৰ শুভেচ্ছা জনালোঁ। কাতি বিহু কঙালী বুলি কয় যে। এয়া বনাই আছে মাংস। কঙালী বিহু। মাংস বনোৱা নাই, মানে মাংস বনাবলৈ প্ৰস্তুত কৰি ৰাখিছে। এয়া আলু, এয়া প্ৰেছাৰত বনাই থৈছে। আপোনালোকে দেখাম কৰি পেলাই এতিয়া পিছবেলা হ'ল যে সেইকাৰণে পাৰি আৰু, নহ'লে আগবেলা কৰা নাছিলোঁ এইখিনি। আগবেলা চাহ পিঠা এইবিলাক খাই জা জলপান খাই আৰু লাহেকৈ ভাতৰ দিহা কৰিছোঁ। আপোনালোকৰ কেনেকুৱা চলিছে বিহু সকলোকে সুধিছোঁ। কমেণ্টত জনাব। কাতি বিহু ইমান হেৰি, কিন্তু গধূলিকেহে ঠিক আৰু গধূলিকৈ তুলসী প্ৰসাদ ইয়াত দেখিছে নহয় কি দিছে। সেয়াহে আমাৰ বিশেষ উদ্দেশ্য আৰু কাতি বিহু বুলি ইমান। এয়া ধুনীয়াকৈ বনাই আছে। এয়া দেখিছে নাই, এয়া আছাম ট্ৰেক্টৰ বুলি কয়। একদম ফোনটো ক'ৰবাত দিছে দেখিছে নাই, ধুনীয়াকৈ পোহৰ দি দিছোঁ কেমেৰা। কাৰোবাৰ খাওঁ খাওঁ লাগিছে নেকি, আহি যাব পাৰে খাবলৈ। ডেছক্ৰিপশ্যনত গৈ পেলাই এড্ৰেছটো চাই লৈ আহি যাওক খাবলৈ। মই ভাল ৰান্ধিব নাজানো, ই মাতিছে হয়। এয়া ঔটেঙা দি ধুনীয়াকৈ, ঔটেঙা থেতালি কৰি এয়া এঘণ্টামান ঔটেঙা দি ধুনীয়াকৈ বনাই। এজনী বাহি এজনী পাহি বাই দেই। তেনেকৈ নেদেখে। এজনী চুইটি বত্তা, এজন চাইনা দা। মই কোন হয়? চাইনা দা। অঁ, মোক চাইনাদা বুলি ক'লে চিনি নাপায় নহয়। কি ক'ম এতিয়া? গুৰু। বিহু তুলসী তলত চাকি দিয়া, তাকে আপোনালোকক দেখাব খুজিছোঁ। কোন কোন আছে, কণ মইনা মইনী। এয়া দেখিছেনে, পাহি বুলি কয়। এইজনী পাহি। লাজ কৰিছা কিয়? মুখখন দেখাই দিয়া। এইজনী চুইটি। হাই কৈ দিয়া। এয়া কোন? হাই। এয়া দেখিছে নহয়, এয়া সজাই ৰাখিছোঁ। এবাৰ ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, চাওকচোন। এয়া ফুল দি যেনেকৈ ইয়াত ভিতৰত কি আছে পিছতহে গম পোৱা যাব। খৰাহিত আছে, দেখাম বাৰু। আগতে বহি লওঁ, আৰু এখন ধৰা খালী আছে, তাতো বহি আহিব।
এই ভিতৰৰ পৰা ওলাই আহিব লাগিব, তেতিয়াহে হ'ব। মেইন গৃহস্থ মই যিমানটো দেখালোঁ আপোনালোকক, আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে, এতিয়া আৰু মজা মজা কিবা ওলাবও পাৰে। তুমি চকীত বহি পেলাই ধৰা বহি মই ধাইতে বহিম। আহিছে খুৰী, হেৰি ইয়াত বহা হেৰি এজনীয়ে বহা তাত। খৰাহীটোকে তলত পাত এখন পাৰি আগবঢ়াই দিছোঁ। খৰাহীহে দিয়ে। তামোল পাণটো ভৰাই দিওঁ ভিতৰত থাকিব। তুলসী তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰ ধনু জোৰে। তুলসী তলে মৃগ পহু চৰে, তাক দেখি ৰামচন্দ্ৰই হৰ ধনু জোৰে। নামত নধৰিব দুখ, পদত নধৰিব দুখ, আমি মূৰ্খমতি নাজানো ভকতি, এ নামে হবা সন্তোষ। মতি হ'ল সেৱাতে ৰাতিপুৱাল, এনো হৰি নাম ময়া মাধুৰী, এৰিবৰ হতে নগ'ল। ৰূপৰো এডালি ধূপ, সোণৰো এডালি ধূপ, তুলসী তলতে এগছি হলিতা, সেৱাত নধৰিব দুখ, সেৱাত নধৰিব দুখ। ঢাৰিখন লৈ যাওঁ নহয়, মই সেই তুলসী নাম বিচাৰি আনিছিলোঁ কিতাপখন। এই বেলেগখনত থাকিলে না আছে, বেলেগখনত আছে কিতাপ আছে তাৰমানে। এইখনতো ঢেৰ প্ৰাৰ্থনা আছে। অঁ, ঢেৰ প্ৰাৰ্থনা আছে। আগলি পাত আছে আগতে সিমানেই আছে। এই খৰাহীটোতো অঁতৰাই দি দিলে ইয়াত থৈ যাব লাগিব মই। অঁ, সেইখনতে থ, দুখনতে পা আকৌ পাতখন তাৰ পৰা। এখনতো হৈ গ'ল। অঁ, তাতে অকণমান থ। ইয়াত এনেকৈ থৈ যাব। হেৰিটো মিহলাই দিব নালাগে, নাৰিকল চাউলহে আছে দেই। নাৰিকল বিলাওঁতে মই চিজিলকৈ বিলাই দিম বাৰু, মনত কৈছোঁ নহয় দেই। প্ৰসাদ চাউল নিদিলি, নাৰিকল দিছে, চেনি দিছে, যেনেকৈ দিছোঁ তেনেকৈ। আজি সেই বুট মগু নানিলোঁ আমি, অকল বুট নাৰিকল তামোলযোৰ সেই প্ৰাৰ্থনা থাকিলে। অঁ, তাৰপৰা থ, মাটি বোকা লাগিব। আহি আছে। অঁ, আমাৰ হেৰি দিছে, সৰু পাত এখনে দি থ, অকণমানি পাত এখন দি থ। অঁ, চেকখন লৰাই দে, মানে হলতেট অকণ ভৰাই দে, সেয়াই ল'বা। অঁ, পানী ঘটিটো লৈ আন, পানী ঘটি। মই এতিয়া প্ৰসাদ হেৰি দিম, প্ৰসাদ ভিতৰত খাব পাৰি নহয়। অঁ, ইয়াত নালাগে, ইয়াতে ৰন্ধা মুন্ধা এখন লৈ যাওঁ। মই প্ৰসাদ বিলাই দিম। বলা চিটি, বলা বলা। চানা ঘাঁহবোৰ লৈ আন। একো নহয়, চাওঁ বত্তা চুইকে খাই খা। অ' বত্তা, এয়া বত্তা। আমাৰ পূজা ঘৰ চাই লাগে
কি লৈ আহিলি সেয়া লৈ আহিলি ইয়ালৈ পূজা কৰিবলৈ আনিছোঁ অঁ সেইখিনি কি খাই যাওক মই যে বিলাম দেই এয়া চাইনে পেলোৱা ৰাণী একদম চেলেকি দিয়ে গালত তাই বগা হৈ গৈছে কাৰণে চেলেকি দিয়া কাৰণে হেল্ল' মোৰ অসমবাসী ৰাইজ আপোনালোকক সকলোকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ আপোনালোকৰ দিনবোৰ মংগলময় হওক তাৰে কামনা কৰিছোঁ টকা পইচা একদম পূৰা পকেট চকেট ভৰি উঠক প্ৰত্যেকৰে গাড়ী ঘোঁৰা হওক তাকে কামনা কৰি আজি কাতি বিহুৰ ভিডিঅ'টো আপোনালোকক আগবঢ়াই দিছোঁ দেই ধন্যবাদ